হে গাইছ স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতম কলিতা ব্লগ লৈ। তো বহুত দিনৰ মূৰত মানে আজি ভিডিঅ' দিব ওলাইছোঁ। তো মই আছোঁ চাহপাত বাগানত। চাই লওক এইফালে ধুনীয়া ধুনীয়া চাহ বাগান আৰু এইটো হৈছে মানে নতুন আমাৰ চাংঘৰ বনাই আছে। আৰু এইফালে চাই লওক আৰু সূৰ্যটো ডুব যায়। মই এতিয়া গা ধুই মই এতিয়া অলপমান ফুৰি আহোঁ, গাটো ধুই লওঁ, তাৰপাছত আমি যাই আছোঁ। আৰু আমাৰ তাতে আহিছে কুৰমা, জিয়ান আৰু এইটো মেকৰি ডালভি আৰু মই স্কুটিখন লৈ আহিছোঁ। তো এতিয়া মানে দলংখন নাই, এখন দলং আছিল, দলংখন ভাঙাই দিছে। এতিয়া এইটো এটা জাপ মাৰি পাৰ হ'ব লাগিব। তো 1 2 3 মানে নতুন চশমা তো গাটো ধুব লাগে। ৰুমটো আন্ধাৰ, লাইট নাই। আমাৰ তাত পৰহিৰ পৰা লাইনে নাই, মানে পৰহি নহয় কালিৰ পৰা লাইট নাই। মই গা ধুব লাগে। তো বাথৰুমত সোমাই যাওঁ, মানে ডাইৰেক্ট আমি গা ধোৱা মানে ঠিক নালাগে। এইডাল গছডাল চাওক কি ধুনীয়া লগা হৈছে। তো গাইছ এই জানক লৈ মই মানে অলপ ফুৰিবলৈ আহিলোঁ। আৰু এইফালে মানে এটা ঘৰ আছিল, তো দেখা নাপালোঁ। আৰু ইয়াক লৈ মই এতিয়া বেকি লৈ যাওঁ। তো এইখন এখন ধুনীয়া ৰিজৰ্ট, এইটো ৰাস্তাৰে যাই আছোঁ। আৰু ছানছেটটো বঢ়িয়া হৈ আছে, এতিয়া যাব লাগে জল্দি। আৰু ধুনীয়া নদী, এইফালে চাওক নদীটো। আগতে গা ধুব অহা আছিলোঁ ইয়াতে এই নদীটোত। তো এতিয়া মানে নদীটো লেতেৰা হৈ গৈছে, মানে এটা মানুহ মৰিলে আগতে, সেইকাৰণে এই নদীটোত মানে গা ধুব দিয়ে, কিন্তু কমকৈ দিয়ে মানে। আৰু তলত কাচ চাচ ভাঙি আছে। এই গাইছ তাতে দুটা হাতী আছে, দেখা পাইছেনে নাই? মানে বহুত দিনৰ মূৰত হাতী দেখা পালোঁ আজি। আৰু এইখন মুচাৰ চাইডতে এইখন, মানে এইখন বহুত ধুনীয়া গ্ৰীণ লেণ্ড হৈ থাকে। তো আমি মেইন ৰাস্তাটো পাৰ হৈ মানে ইফালেদি আহিলোঁ, মানে চাহপাত বাগানৰ মাজেদি আহিলোঁ। মেইন ৰাস্তাটো ইফালে আছিল, আৰু এইখিনি অলপমান নুমনিয়ান মানে ভালকৈ এইখিনি আস্তে পিছলা পড়লোঁ। তো ইয়াক লৈ আহিছোঁ মই, মস্ত পিছলাই গাইছ, পড়লোঁ। আৰু ধুনীয়া এবাৰ চাহ হৈ লওক, এইফালে সেউজীয়া চাহ বাগান। আৰু এতিয়া গাছগিলা মানে বিৰাট সেউজীয়া হ'ব ধৰিছে, কাৰণ লাহেকৈ বহাগ মাহ আহিছে। এইটো লাষ্ট মাহ বহাগৰ, এইটো মাৰ্চৰ মাহ। আৰু এপ্ৰিল আহিলে লাহেকৈ। আৰু এইবিলাক পাইপ চাওক, এই চাহপাত বাগানত এইবিলাকেৰে পানী দিয়ে। আমি এতিয়া নাংমান ফটো উঠলো, আৰু এতিয়া আমি বেগী নদীত যাম। তো গাইছ মানে কুলি মানে বহাগ মাহ আহি আছে, যদি কুলিৰ মাত শুনিবচোন, একদম মানে একদম শান্তি, একদম মানে কথা জতা নকওঁ, একদম কুলিৰ মাত আহি থাকো। মানে একেবাৰে 10টামান পক্ষী একেলগে মাত দি আছে, মানে বঢ়িয়া লাগে এইখিনিত থাকি। তো বহুত টাইম এতিয়া ৰখিলোঁ, ইয়াৰে পৰা এতিয়া যাব লাগে লাহেকৈ। স্কুটি চলে আছে, এই তাতে নাংমান ফটো চটো নাংমান উঠলো। এতিয়া আমি ডাইৰেক্ট স্কুটিখন চলাই বেগী নদীক লগি যাম, আন ফটো নুঠো। তো গাইছ এতিয়া আমি মানে চাহপাত বাগানৰ ৰাস্তাৰ মাজে মাজে আহি এতিয়া মই পাবলৈ ওলাইছোঁ মেইন ৰাস্তা। আৰু মেইন ৰাস্তাটো একবাৰ চাওক কি ধুনীয়া, মানে একদম পেকেট চেকেট নাই, মানে এইটো চাফা কৰি থাকে। আৰু গেটখন আছে, এইখন গেটখন, তাতে গেটখন আছে। আৰু এইটো ৰাস্তাটো আমি ইফালেদি যাওঁ এতিয়া বেকি নদী, মানে গেটেদি নাযাওঁ, গেটেদি মানুহ আছে বহুত, সেইকাৰণে সেইবাবে হয়দি নাযাওঁ। আৰু চাহপাত বাগানৰ নাজাৰা চাই থাকক। তো গাইছ ৰাস্তাটো একবাৰ চাওঁচোন, জাম্পাৰ যায় কি কৰি দিছে। এই এতিয়াতো কেমেৰাটো ধৰ এখনি দি এনেকৈ, এতিয়া মই এইখিনি মিছন পাছ হয় না নহয় একবাৰ চাওঁ, নপৰিলে হয়। আৰু পিছলা নি মস্ত ৰাস্তাটো, মস্ত পিছলা গাইছ, মস্ত পিছলা। তো গাইছ মানে ফাইনেল বেকি নদী আহি পালোঁ। আৰু 1 2 3 গো, এইটো চাওক বেকি নদী। আৰু আমি যাই আছোঁ একদম এই পাৰক লগি, নদীটো পাৰ হৈ যাম। মানে এই ৰাস্তা আছে ইপিনেদি গৈ ৰাস্তাটো পাম। তো আগেদি মানে মেইন নুমা ৰাস্তাটো আছে। তো বলক এতিয়া যাই থাকোঁ না, কি কয়? আমি ফাইনেলি বেকি নদীত নুমি আহিলোঁ, আৰু এইফালে চিধাই যাম কি পাম। তো গাইছ লাডাখৰ ফিলিং এতিয়া পাম, লাডাখ যাব নালাগে, মানাছত আহি যাওক। আৰু এতিয়া মই পাৰ হ'ম। আৰু ইয়াক কেমেৰাটো দিছোঁ, সি ইফালে যাই থাকক, তাৰপিছত কেমেৰা কৰিবহি। तो भाई साहब बहुत हो गई, बहुत
তো একদম শান্তস্থ পুৰা পৰিৱেশ আৰু পানীৰ আৱাজ আহি আছে আৰু মানে একদম এই নদীৰ শেষত আহি গ'লোঁ ইফালে মানে সূৰ্য মানে ডুবি গ'ল আৰু ইফালে মানে JCB কাম কৰি আছে শিল উঠাই আছে নদীৰ পৰা মানে লাহেকৈ পানী আহি যাব না নদীত সেই আৰু ইফালে চা কিন্তু পেকেট কিন্তু ধুনীয়াৰ আছে লেতেৰা পেকেট ধুনীয়াৰ অজস্ৰ আছে ধুনীয়াৰ পেকেট এইফালে পেকেটে বহুত চাফা আছিল নদীটো লেতেৰা হৈ গৈছে বহুত তো একবাৰ মানে পানী আহি গ'লে মানে এইগিলা চব পানী হৈ যাব গোটেই তো এইবিলাক পেকেটবিলাক নোহোৱা হৈ যাব আৰু ইফালে পাৰ হ'ব পাৰিম কিন্তু স্কুটি লৈ পাৰিম কিন্তু বেছি হোৱা নাই কিন্তু ক'ত পৰো গেৰাণ্টি নাই সেইবাবে নাযাওঁ তো নেক্সট বাৰ আৰু সেইফালে যাম মানে আৰু এইখন পাহাৰখন ভূটান পাহাৰ আৰু ধুনীয়া হৈ আছে আকাশখন চাওক এবাৰ আৰু ইয়াক ভিডিঅ' কৰিব দিছিলোঁ একদম ফাল্টু ভিডিঅ' কৰিছে মস্ত দ আছে পৰা আইতা তাত থাকিব নেকি মস্ত দ আছে তো এতিয়া যাব লাগে আৰু মানে গাড়ীত তেলো নাই সেইবাবে যাব লাগে গাড়ীত তেল হ'লে পইচা আছে দেচোন তেল ওচৰত পাবাৰ নাই তো বহুত দূৰ আছে মানে ৰাস্তা এইটো দেখাই নাপায় ইয়াৰে পৰা আৰু এইখন স্কুটি মানে লাডাখৰ বিল্ডিং পাই গৈছোঁ এইবাবে পৰিব খুজিছিলোঁ ইয়াতে লাডাখৰ বিল্ডিঙত একদম মজা তো এতিয়া যাই থাকোঁ ইয়াৰে পৰা আৰু সূৰ্যটো একেবাৰে ডুবি গ'ল চাওক উঠছা না যেন উঠছা তো গাড়ীখন এতিয়া ষ্টাৰ্ট দিওঁ আৰু যাই থাকোঁ মানে কেমেৰাখনতে নধৰোঁ ইয়াক কেমেৰাতে ধৰবা দিওঁ নহ'বা ইয়াতে পৰিব লাগিব মানে লাডাখৰ ৰিভাৰ ক্ৰচিং এটাই দি দিছে একদম আৰু এতিয়া যাই থাকোঁ তো গাছ ইয়াৰে পৰা মানে এতিয়া যাব আহিলে আন্ধাৰ হ'ল তো এতিয়া যাই থাকোঁ ঘৰলৈকে তো গাছ চাই লওক আন্ধাৰ হৈ গ'ল আৰু আমি আহি পালোঁ বহুত দূৰ তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল শ্বেয়াৰ কৰি দিওঁ চিলড্ৰেন দাদা বাই বাই।